এয়া গৈ আছোঁ অপূৰ্বই জাল এখন লৈ আহিছে চাৰিওফালে বানপানী এয়া অপূৰ্ব এনেকৈ আছোঁ কামপুৰ গোটেই বানপানী শ্বুটিং কৰিছোঁ তাৰ মাজে মাজে মাছ মাৰিম আমি এইখন জাল কিনি আনিছোঁ 300 টকা দি 100 ফুট হাতৰ মই এতিয়া পানীত নামিম মাছ মাৰিম পানীত নামিব লোকেল মাছ খাম কিন্তু গাভিনী মাছবিলাক এৰি দিম এতিয়া মাছ এই সময়ত গাভিনী হয়তো নে কি কোৱা কালি সেইখিনি পাৰ হৈ গৈছিলোঁ আজি যাব পৰা অৱস্থাত নাই আজি যাব পৰা অৱস্থাত নাই নাই পেন একদম টানিব নোৱাৰি পুৰা 100 ফুটৰ জাল 100 ফুটৰ জাল আধা কেজিৰ পৰা 3 পোৱা মাছৰ টাৰ্গেট আমাৰ এইটো চুকৰ এইডাল চাপৰ হ'ব নহয় লাগিব যাম হেৰি কৰ ইমান মান দে না আপুনি দেখিছে গোটেইখন সাগৰ আপোনালোকে চাইছে দেখিছে গোটেই সাগৰ কিন্তু কালি তালৈকে তাত থিয় হৈ থকা নাছিলোঁ আমি ৰাতিৰ ভিতৰতে এইফালে আহি আছে আকৌ বস্তুটো আহি আছে ন আমি যে মাজে মাজে জাল পাতোঁ যে আজি আমাৰ শ্বুটিং নাই তো আমি জালখন চাবলৈ গৈ আছোঁ কি মাছ পাওঁ আপোনালোকে দেখাম গোটেই মাছ চিকাৰীবিলাক গৈ আছোঁ বিভৎস জিম কৰ্বেটৰ পিছতে আমি আছোঁ বৰ্তমান আমি চাৰিওফালে বানপানী কিন্তু আমি মাছ মাৰি আছোঁ এতিয়া মাছ আমি উঠাম চাম আজি দেখাম আপোনালোকক দেখা পিছে কিবা কৈছে বোলে আপুনি ক'ত যোৱা এই জাল যে পাতিছিলোঁ মাছ উঠাব যাওঁ আমি গোটেইখিনি ধন্যবাদ খাব পাব এই অভিনৱে মাছ ওলাই লাগি গৈছে এই মাছটো সেই সাঁতুৰিবহে নবোধে উলিয়াই পেলাইছোঁ আমাৰ জ্যেষ্ঠ নাগৰিক আমাৰ ধাৰাবাহিকখনৰো জ্যেষ্ঠ এজন নৱদাও নামিব পানীত তেখেতৰ অভিজ্ঞতাটো আমি ল'ম বাৰু আগে নামিলোঁ গোস্বামীও আহি আছে আমাৰ মাছৰ এই ডুম আজি আমাৰ আকৌ এই আমাৰ লাটুমণি উৰ্ফে আমাৰ হিৰকো গোট খাইছেহি তেখেতক মাছ খুৱাব পাৰিলে ভাল লাগিব কিবা ক'বা নাই তাকে মাছটো ধৰক কি মাছ কেনেকৈ বনাই খাম আজি তাকে চাওঁচোন জিন্দগী পানীয়ে পানী চাৰিওফালে পানী হা পানী কমিছে এতিয়া গম পায় নাৰিকল পাততে গম পাই পানী কমি গৈছে এতিয়া পানী কিন্তু ঢৌ এটা মাৰি আছে এইটো পুখুৰীত আগতে মাছ মৰা আগতে দেখিছে ভিডিঅ'ত পানীত তল গ'ল গোটেইটো আমি এতিয়া এইফালে যাম চাৰিওফালে পানী বাকীবিলাক আহি আছে না আহিছে নৱদা ক'ত অ'কে এখন জাল এখনতো এবাৰ চেক কৰোঁ এবাৰ নে মাছ থাকিব লাগে দুটা পুঠি লাগিছে বাছ আৰু চাওঁ ৰাতি খানা হৈ গৈছে এইটো গৰৈ লাগিছে গৰৈ হা পুঠি মাছ কাষতেতো লাগে মাছবিলাক উঠিছে আমাক পাৰৰ পৰা নীলোৎ পলে খবৰ লৈ আছে এই নৱদাৰ হাতেদিও এটামান ওলাব লাগিব কি হ'ব মানুহটো চাত আকৌ কি এই বা মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি নীলবৰ একদম চিন্তা নকৰিব মই আজি মাছ নুঠা মই ভিডিঅ' কৰিব পানীলৈ নামিছোঁ গাঁও এটা এইখিনিতে আছে এইখিনিতে গাঁও এটা আছে এইখিনিত পানী দেখিছে নাজাৰা মোৰ কাৱৈ এটা লাগিলোঁ এই ধুনীয়া কাৱৈ লগাই দিলোঁ মাছ এৰাই থকা হৈছে খুব সাৱধানে এৰাব লাগে মাছটো নহ'লে জিন্দা মাছ গুচি যায় পালি চাওঁ পুঠিটো ভাল পুঠি আৰু হেৰি তোৰ কাৱৈটো সৰু মোৰ কাৱৈটো বহুত ডাঙৰ চবতকৈ ডাঙৰ আমাৰ ৰাষ্ট্ৰীয় সাঁতোৰবিদ নৱ বৰুৱা সাঁতুৰি আছে বানপানীত এতিয়া গা ধুম আকৌ অভিজ্ঞতা কওক কেনেকুৱা লাগিছে আমি ভাল লাগে বহুত দিনৰ পুৰণা দিন ঘূৰি অহা নিচিনা লাগিছে আমি শৈশৱলৈ আগতে বুঢ়াগাঁৱত থাকোঁতে বৰ এনেকৈ পানী নাই বুঢ়াগাঁও মানে আপোনাৰ বুঢ়াগাঁও বুঢ়াগাঁও দেউতা আছিল আমাৰ বুঢ়াগাঁৱত আমাৰ কাজিন আছিলে মৰিগাঁও বুঢ়াগাঁও অভিনৱীন নাচি থাকি সি মাছৰ ভাল লাগিলে মাছৰ চিকাৰ কৰিছোঁ আৰু আমাৰ কি মাছ আনিলোঁ দেখাম আপোনালোক আহিলোঁ
চুকুতাৰে পুৰা খুব মানে কৌতলে ৰৈ আছে কিমান বা মাছ আনিছে ওপৰতে। এই আমাৰ মিশ্ৰতা বহি আছে এইফালে, আমাৰ হিমাংশু বহি আছে। মাজে মাজে আমি এনেকৈ ধেমালি কৰি থাকোঁ ককাই ভাইবিলাকৰ লগত। এই আমাৰ ফূৰ্তি আৰু চাই থাকিব, আমাক মৰম কৰিব, আশীৰ্বাদ কৰিব। কিনি মাৰিলে বৌ নাই ৰোৱা নাই, মই গম পাই আছোঁ ন পানী মই নামি আছোঁ, বাঘ নামি আছোঁ পানীত। হা মানুহে ৰাখিব আজি মজাকৈ খাম। তাৰমানে আমাৰ নীলপলে মাছ খাব বিচাৰিলে মাৰিলোঁ সেইকাৰণে। ভাৰ্চেছ হিমাংশু বাকলিখিনি ভাজি খাই ভাল লাগে জানো নাই, সৰিয়হ দি। অপূৰ্বৰ কষ্টৰ ফল বেচাৰে মৰম আৰু আশীৰ্বাদত উৎসাহ দিছে মোক। উৎসাহ দিলেও মানুহটো এনেও মই উৎসাহ দিম। এঘণ্টাৰ পিছত আকৌ নামিব অপূৰ্ব। এইখিনি লোকেল মাছখিনি দেখোন। এয়া আপোনালোকক দেখুৱাই আছোঁ লোকেল মাছ। জাল কিনি আনিছিলোঁ, যিখন জালেদি আমি প্ৰথম গৈছিলোঁ। এই লোকেল মাছ, এয়া টিঙৰা মাছ, বেচা মাছ, এইটো পুঠি মাছ, শিঙৰা টিঙৰা যি জেগা ল'লে বেলেগ কৰি গ'লে পুঠি মাছ চাই থাকিব লগে লগে আৰু উঠাম। দিনটো টাৰ্গেট 3 কেজি মাছৰ শিঙৰা। আমি টিঙৰা বুলি কওঁ, আমিও টিঙৰা কওঁ। জাগা লৈ নাম বেলেগ বেলেগ আৰু মাছৰ। এইটো আল্টিমেট হয়, এইটো ধৰোঁতে ইয়াৰ একেবাৰে। মাজে মাজে আমি এনেকৈ ধেমালি কৰি থাকোঁ ককাই ভাইবিলাকৰ লগত। এই আমাৰ ফূৰ্তি আৰু চাই থাকিব, আমাক মৰম কৰিব, আশীৰ্বাদ কৰিব।